গোহাঁই আমাৰ উত্তৰ পূৰ্বাঞ্চল সমবায় সমিতিৰ নিৰ্বাচিত সভাপতি তেওঁ ঘৰলৈ গৈ আছিল বৌৰী বজাৰৰ পৰা বান্দাল ৰিজৰ্টত ঘৰলৈ গৈ থকা অৱস্থাত তেওঁ সমবায়ৰ মানে ডিসচাৰ্জ হৈ থকা কেলেংকাৰীৰ অভিযোগত চাউল বিক্ৰী কৰাৰ অভিযোগত ডিসচাৰ্জ হৈ থকা সচিব মুক্তাৰ হুছেইনে তেওঁ গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ কাৰণে হত্যা কৰাৰ ষ্টেপ গ্ৰহণ কৰিছিল। পূব বহৰীৰ ৰাস্তাৰ কাষত কোনো ভিৰ নাথকা অৱস্থাত তেওঁ পাছফালৰ পৰা বলেৰো গাড়ীৰে খুন্দিয়াই হত্যা কৰি পেলাইছিল। তাৰ বিৰুদ্ধে হিটলাইট কেছ দিয়া হৈছে আৰু চিকিৎসাও কৰা হৈছে। দুইজন মানুহ আছিল, আমাৰ ভাতৃ সিদ্দিক ভূঞা আছিল আৰু মূল সভাপতিজন গাড়ী চলাই আছিল আতৱাৰ ভূঞাই। গতিকে এতিয়ালৈকে 3 দিন হ'ল, আজি 3 দিন হ'ল, এতিয়ালৈকে অপৰাধীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অপৰাধীৰ নাম ধৰি দিয়া হৈছে, গাড়ীখনো জমা দিয়া হৈছে। গাড়ীখন থকাৰ পিছত কিয় অপৰাধী বিচাৰি নাপায় এই কথাটো আমি বুজি নাপাওঁ। গতিকে আজি ৰাইজ আহিছে, সমবায় সমিতিৰ লগত যুক্ত হৈ থকা কিছুমান দোকানী আহিছে, কিছুমান সদস্য আহিছে, তেওঁলোকে আহি আজি ইয়াতে প্ৰতিবাদ কৰিছে যে অতি শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আৰক্ষী বিষয়া ইয়াৰে খুব সম্ভৱ ইন্সপেক্টৰ পৰ্যায়ৰ আৰক্ষী বিষয়া চেতিয়া বিপ্লৱ চেতিয়া তেখেতে ৰাইজৰ সন্মুখত এটা প্ৰতিশ্ৰুতি দিছে যে অহা 24 ঘণ্টাৰ ভিতৰত তেওঁ ক্ৰিমিনেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষী তাৰাবাৰী আৰক্ষী থানাৰ পক্ষৰ পৰা ক্ৰিমিনেলৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব আমি দেখিবলৈ পাম বুলি তেখেতে কৈ গৈছে। গতিকে ইয়াৰে ৰাইজেও এই বিক্ষোভত তেওঁৰ কথাত আশ্বস্ত হৈ আজি বিক্ষোভ ভংগ কৰিছে। কিন্তু 24 ঘণ্টাৰ পিছত যদি অপৰাধী কৰায়ত্ব নহয় তেতিয়াহ'লে ৰাইজে আৰু ব্যাপকভাৱে বিক্ষোভ সংগঠিত কৰিব বুলি আৰু বা উচ্চ পৰ্যায়ত আমাৰ আৰক্ষী থানাই কেৱল শেষ কথা নহয়, যদি আৰক্ষী থানাৰ পৰা যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, SP আছে, বৰপেটাৰ SP, DIG আছে বা অসম চৰকাৰ আছে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আছে বা গৃহমন্ত্ৰী, তেওঁলোককো এই বিষয়টো অৱগত কৰিব যে এজন মানুহ ডিসচাৰ্জ হৈ থকা মানুহ, ইয়াৰ পূৰ্বেও তেওঁৰ ক্ৰিমিনেল ৰেকৰ্ড আছে। এই ৰেকৰ্ড থকা মানুহ এজনে নিৰ্বাচিত সভাপতি এজনক, সমবায়ৰ সভাপতি এজনক হত্যা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। তাৰ বিৰুদ্ধে আৰক্ষী বাহিনীয়ে যথাসময়ত যথাবিধ ব্যৱস্থা গ্ৰহণ নকৰা বুলি ৰাইজক আক্ষেপ কৰি আজি এই বিক্ষোভ প্ৰদৰ্শন কৰিছে। গাড়ী কোনে চলাইছিল গম পাই নেকি? গাড়ী এতিয়া ধৰক অন্য কোনো মানুহ নাছিল, হয় মুক্তাৰ চলাব নহ'লে মুক্তাৰৰ ভায়েকে চলাব। আৰু কেৱল গাড়ী চলাই তেওঁক হত্যা কৰাৰ কাৰণে উদ্ধত হৈ ক্ষান্ত থকা নাই, লগে লগে পাছে পাছে এজন মানুহ বাইক লৈ গৈছে, তেওঁৰ কোনোবা ভাতৃ হ'ব, বাইক লৈ গৈছে যে ঘটনাটো ঘটিল না নাই, তেওঁক হত্যা কৰিব পাৰিল না নাই। যেতিয়া গাড়ীখন আৰু আগবাঢ়িব পৰা নাই, বুলেটৰ লগত মানে বাধাগ্ৰস্ত হৈছে তেওঁৰ বলেৰো গাড়ীখন, যি গাড়ীৰে তেওঁক হত্যা কৰিব বিচাৰিছিল, সেই গাড়ীখন যেতিয়া বাধাগ্ৰস্ত হৈছে তেতিয়া পাছে পাছে মুক্তাৰৰ এজন ভাতৃয়ে বা মুক্তাৰো হ'ব পাৰে, স্বয়ং সেই সময়ত পোহৰ বৰ বেছি নাছিল, ৰাতি হোৱা নাছিল, পোহৰো নাছিল আৰু অন্য মানুহো নাছিল, যাক এক্সিডেণ্ট কৰিছে তেওঁৰ মানুহ লক্ষ্য কৰিব নোৱাৰে, প্ৰথমটো নিজৰ জীৱন বচাব লাগে। গতিকে হয়তো হ'ব নহ'লে তেওঁৰ ভাতৃ হ'ব, পিছে পিছে বাইকেৰে গৈ সেই অপৰাধীজনক যিজনে গাড়ী চলাইছিল তেওঁক লৈ আৰু পলাইছে। গাড়ীটোতো মুক্তাৰৰ, গাড়ী মুক্তাৰৰ, সকলোৱে কৈ আছে, কওক আপোনালোকে গাড়ী মুক্তাৰৰ হয় না নহয়? সকলোৱে কৈ আছে গাড়ী মুক্তাৰৰ। মুক্তাৰৰ গাড়ী হয় মুক্তাৰ চলাব, নহ'লে তাৰ ভাই চলাব, নহ'লে মুক্তাৰে মানে হেৰি ঠিকাত দিছে যে অমুকক হত্যা কৰিয়া। মূল অপৰাধীটো মুক্তাৰ, মূল অপৰাধী যি কৰিছে তেওঁ নহয়, মূল অপৰাধী মুক্তাৰ বা মুক্তাৰৰ ভাই। আপোনালোকে এতিয়া কি বিচাৰে? এতিয়া বিচাৰোঁ যে সেই মুক্তাৰ সমবায়ৰ সচিব, তেওঁ আচলতে অযোগ্য মানুহ, সচিবৰ যোগ্যও নহয়, তেওঁ চেলছমেন আছিল বুলি শুনিছে, চেলছমেন আছিল। এতিয়া সচিব নাই কাৰণে তেওঁক সচিবত দায়িত্ব দিয়া হৈছে। সকলো যিমান কেইজন আপোনাৰ ডিলাৰ আছে সমবায়ৰ লগত যুক্ত, সকলো ডিলাৰকে বিভিন্ন প্ৰকাৰে ধমকি চমকি দি থাকে। যিসকল নিৰ্বাচিত সমবায়ৰ সদস্য আছে, সদস্যসকলক ধমকি দি থাকে যে এই অমুক কৰ তমুক কৰ, নহ'লে মোৰ মতো নচলিলে তহক অমুক কৰিম তমুক কৰিম, মাৰিম কাটিম, এই ধৰণৰ ধমকি দি থাকে। এই ধৰণৰ এজন ক্ৰিমিনেল আৰু ক্ৰিমিনেল বেকগ্ৰাউণ্ড থকা, ক্ৰিমিনেল মাইণ্ড থকা মানুহ এজন মুক্তাৰ, তেওঁক এতিয়াই অতি শীঘ্ৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, অদূৰ ভৱিষ্যতে এই সমাজখনত, এই অঞ্চলত আৰু বহুত ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি আমি বিশ্বাস কৰোঁ। মুক্তাৰ হুছেইনে চাউল চুৰি কৰি ধৰাত পৰিছিল, পেপাৰত আহিছিল, টিভিত আহিছিল, তেওঁ জেলো খাটিছে, অথচ তেওঁৰ প্ৰতি এতিয়াও দৰত দেখুৱাইছে আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। কিহৰ কাৰণে? এইটোহে স্বাভাৱিক ডাঙৰ প্ৰশ্ন ৰাইজৰ মাজত আজি চলি আছে। গতিকে এই ক্ৰিমিনেল বেকগ্ৰাউণ্ড থকা, চাউল চুৰি কৰা, সমবায়ৰ চাউল, ৰাইজৰ চাউল চুৰি কৰি থকা মানুহ, অপৰাধী জেলত থকা, সেই অপৰাধীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিব লাগে। এইটো আমাৰ পৰিয়াল হিচাপে আমাৰো দাবী। আৰু সমবায়ৰ যিসকল ডিলাৰ আছে, ডিলাৰৰ দোকানী, ইয়াতে অন্ততঃ 20জন দোকানী আছে, নিৰ্বাচিত সদস্য আছে অন্ততঃ 10জনমান, তেওঁলোকৰো এই দাবী
যে তেওঁক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিব লাগে। হৈ থাকে উত্তৰ-পশ্চিম সমবায়ৰ যি সম্পাদক মুক্তাৰ হুছেইন তেওঁ মাজে সময়ে কেলেংকাৰী কৰি জেললৈ যায় বা কেইবাখন কেছো আছে গুৱাহাটীতো কেছ আছে এতিয়াতো কেছ চলি আছে যিটো ঘটনা পৰহি যিটো ঘটনা ঘটিল ইয়াৰ বাবে কমপ্লিটলি মুক্তাৰ দায়ী কাৰণ মুক্তাৰৰ গাড়ী সেইখন আমাৰ উত্তৰ-পশ্চিম সমবায়ৰ মালটনা গাড়ী গতিকে ইয়াত এটা স্পষ্ট হৈ পৰিছে মুক্তাৰক গ্ৰেপ্তাৰ কৰিলে ওলাই যাব কোনে গাড়ী চলাইছে কোনে হত্যা কৰিব দিছে গতিকে এইখিনি আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি প্ৰশাসনক জনোৱা যে তেওঁক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁক গ্ৰেপ্তাৰ কৰা দৰকাৰ তেওঁৰ নিচিনা ক্ৰিমিনেল মানুহক গ্ৰেপ্তাৰ কৰা উচিত শাস্তি দিব লাগে গ্ৰেপ্তাৰৰ দাবীত আজি ধৰ্ণা দিছিল। গ্ৰেপ্তাৰৰ দাবীত ধৰ্ণা ঠিক আছে।